তাৰপিছত এই যি সম্পূৰ্ণ ঘৰ হৈছে এইটো এটা সেটৰ ঘৰ Hey, so নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ খবৰবোৰ ভাল নহয় বাৰু মোৰ তোমালোকো ভাল নহয় চাগে গম পাইছো ৱৰ্ল্ড কাপ চাইছা নহয় বহুত আশাত আছিলো ভাবি আছিলো আমাৰ ইণ্ডিয়া জিকিব কিন্তু সেইটো নহ'ল অষ্ট্ৰেলিয়াহে জিকিলেগে বহুত আশাত বাট চাই আছিলো কিন্তু এতিয়া কি কৰিম হোৱা বস্তুটো হাৰিলে এতিয়া মোৰ বেছি বেয়া লাগিছিলে যেতিয়া ৰোহিত শৰ্মা আৰু বিৰাট কোহলি যেতিয়া কান্দিছিল ন গ্ৰাউণ্ডত বহি পেলাই মোৰ বহুত বেয়া লাগিছে সেইকাৰণে মোৰ ইয়াত চুই গৈছে বহুত কষ্ট কৰিছিলে প্লেয়াৰকেইটাই কিন্তু কি হ'ব নহ'ল খেলতো ভাল জিকা আছে কিন্তু হ'লেও জিকা হ'লে ভাল আছিলে নেক্সট খেলিব কষ্ট কৰিব নেক্সটত জিকিব কি কথা আছে বাট খেলটো হ'লেই ন ক'ব লগাটো আমাৰ হাততো একো নাই যি নহওক তো ভাবিলোঁ তোমালোকৰ মনবিলাক বেয়া ভিডিঅ' লৈ যাওঁ তোমালোকৰ মনবিলাক ভাল কৰোঁ তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ Suppose तुम्हारा को सानी लियोनी थी हो ऐसे तुम्हारा फील तो केने हो फीलिंग केने हो মই হেৰি কৰি মাত ধৰ তাইৰে এটা ভিডিঅ' চাম চাৰিফালেকে 9 ফিলিংছ লাগে চাম বাহ এজন বৰ বেলেগ দেখোন দেই সানি লিয়নি ভিডিঅ' চাব আকৌ সানি লিয়নি সন্মুখতে বাহ দাদা বাহ মানিছো আৰু তোমাক ফিলিংছ লাগে চাম তুমি মানে ভাল পোৱা নে তাই তাইক মই ভাল পাওঁ সেইকাৰণে ভাল পাওঁ যে তাই পৰ্ন ষ্টাৰ বাহ এইজনে মানে সেইবিলাক ভিডিঅ' চাই সেইটো কাৰণে শকত হ'ব পৰা নাই চব হাতৰ কামাল কি মোক কিয় চাইছা মই এইবিলাক ভিডিঅ' নাচাওঁ দেই মই আগৰ পৰাই খিনি এতিয়া বুলি নহয় সন্দেহ বহুত কৰাও তোমালোকে মাৰি গাল ফালি পঠিয়াম লগৰাকে ভাল লাগে মোৰো পাৰ্চনেলি মোক ভাল লাগে মোৰ এই কিবা খালিফা নাকি একে ভাল লাগে খালিফা মিয়া খালিফা বাহ পৃথিৱী 90% মানুহ মিয়া খালিফাৰ কাৰণে পাগল আনকি মই নিজে এবাৰ মাৰি চাব মন চেলফি আমাৰ ডিম্পুটা সানি লিয়নিহে ফেন মিয়া খালিফা নহয় ঠিকে আছে সানি লিয়নিৰ কালাৰটো অলপ হোৱাইট যে সেইটো কাৰণে ডিম্পুটা বেছিকৈ সানি লিয়নি ফ্ৰেণ্ড আমাৰ ডিম্পুদাই যে পৰ্ন ভিডিঅ' চাই মই ডাইৰেক্ট কনফাৰ্ম হৈ গ'লো নহ'লে মিয়া খালিফাৰ নিচিনা এনেকুৱা মহান ব্যক্তিৰ নাম ডিম্পুদাই কেনেকৈ জানিব অলপ চাবলৈ কমাবা নহ'লে কেতিয়াবা বতাহৰ লগত উৰি গুচি যাবা গমেই নাপাবা তাৰপিছত এই যি সম্পূৰ্ণ ঘৰ হৈছে এইটো এটা সেটৰ ঘৰ কিহৰ ঘৰ ডিম্পুদা সম্পূৰ্ণ ঘৰ হৈছে এইটো এটা সেটৰ ঘৰ কেনেকুৱা যে কথা কিছুমান কৈ দেই কিছুমান মানুহে আৰু ডিম্পুদা তুমি ইমান বেয়া কথা কোৱা নাই মই ভবাই নাছিলো বালৰ ঘৰ বোলে সেটৰ ঘৰ গজব বেজতি দুষ্ট হৈছা ন তুমি নাপায় নহয় এনেকুৱা কথা ক'ব তোমাক বহুত সৰু ল'ৰাই ফ'ল' কৰে বহুত সৰু ল'ৰা ছোৱালী তোমাক ফ'ল' কৰে তোমাৰ ভিডিঅ' চাই তুমিয়ে যদি সেটৰ বালৰ কথা কৈ থাকে সৰু ল'ৰা ছোৱালীকেইটা এইবিলাকে শিকিব ন অলপ ভাল নহয় অলপ ভাল কথা কোৱা भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी ওপৰত জিলিকি থকা দুটা হৈছে গোল গোল তলত থকাখন চেপেট সেই গোল গোল দুটা হাতেৰে টিপিকি পোৱা হ'লে একেবাৰে মোৰ জীৱনটো ধন্য হৈ গ'লহেঁতেন बड़ा हरामी हो बेटा থকা দুটা হৈছে গোল গোল তলত থকাখন চেপেটা সেই চেপেটাখন এবাৰ দেখা পোৱা হ'লে ডাইৰেক্ট ঘৰলৈ লৈ আহিলো হয় আৰু মই ঘৰত সদায় ব্যৱহাৰ কৰিলো হয় চেপেটাখন জুইৰ পৰা আলু উলিয়াবলৈ তোমালোকে কি বেলেগ ভাবিছা নেকি নাপায় মই বহুত ভদ্ৰ ল'ব বেয়া কথা নকয় বাল ওপৰত জিলিকি থকা দুটা হৈছে গোল গোল তলত থকাখন চেপেটা নামটো কোনে পাৰিবা ক'ব কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা উত্তৰটো যিয়ে নহওক হেৰৌ আপুনিতো বিয়া পতা মানুহ আপোনাৰতো ল'ৰা ছোৱালী আছে চাগে আপুনি সেই আপোনাৰ ল'ৰা ছোৱালীকেইটাক এনেকুৱা প্ৰশ্ন কিছুমান সুধি চাবচোন তেওঁলোকে উত্তৰ দিব পৰা নাই চাব এবাৰ কেলা বুঢ়ী আৰু একো বাল কাম নাপালে একেবাৰে সেই বুঢ়ী বয়সত কালে এনেকৈ ডাবুল মিনিং কথা ক'ব আহিছো ডাঙৰ হ'লেও উপায় নাই এবাৰ মোক লগ কৰিবি সকলোবোৰ কৰি চুই মই পাৰ্ট কৰি সকলো বুজাই দিম কথা ক'ব আহিছো ধেৎ বুঢ়ী হাই গাইজ তো ভিডিঅ'টো যিমান লাইক আছিলে যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা তো বেলেগ এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই